হেল্ল' গাইজ, কি খবৰ? ভালে আছেনে? ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ, ৰাইজে চাব, নজনা মানুহ জানিব। কৈ দিছোঁ কথাখিনি। মানে দেখি আছোঁ শিৱসাগৰ চবতকৈ নেপালী বস্তিখনতে বহুত ডাঙৰ এটা প্ৰলয় হৈ গৈছে দেই। পূৰা মানুহৰ টিং চিং চব উৰাই গৈছে। আপোনালোকে বস্তু তেওঁলোকৰ ঢেৰ হৈ গ'ল। এটা কাম কৰক, আপোনালোকে পাৰিলে আপোনালোকে তেওঁলোকৰ টিং চিং এইবিলাক কিনি দিয়ক। মোৰ ফ্ৰেণ্ডখিনিয়ে যোনে যোনে ভিডিঅ' চাই আছে, সেই জেগাটোত গৈ পিনে আপোনালোকে সহায় কৰক দেই। চাই পিনে বহুত দুখ লাগিছে। আমিও যাব লাগিছিলে, কিন্তু মই যাম এতিয়া নহয়, মানে কেইদিনমানৰ পাছত গৈ আছোঁ। আপোনালোকে মোক আপডেট পাই থাকিব। যিদিনা যাম মই সেইদিনাখনে আপোনালোকক দেখাম, ঠিক আছে? আপোনালোকে খালি বেয়াকৈ মোক নক'ব দেই। কিন্তু যাব পৰা নাই, মানে মেইন কথা স্বাস্থ্যও বৰ ভাল নহয়, মানে এইকেইদিন পূৰা জ্বৰ কাহ। আমি কেইদিনমানৰ পাছত গৈ আছোঁ। এই প্ৰথম যাম নেপালী বস্তি, তাৰপিছত নাজিৰা। মোৰ ভিডিঅ' যোনে যোনে চাইছে আপোনালোকে সেই নেপালী বস্তিত আহক। বহুত মানে তাইত ঘাইল হৈ গৈছে, মানে একেবাৰে মানে টিং পাচি একোৱেই নাই, মানে চব উটুৱাই লৈ গৈছে ঘৰ চৰ। তাতে আপোনালোকে পাৰিলে সহায় কৰকহি দেই। মোৰ ফালৰ পৰা আপোনালোকক একদম নমস্কাৰ জনাইছোঁ, একদম নমস্কাৰ জনাইছোঁ। তাত আহক আপোনালোকে। তাৰ অৱস্থা পাতি বহুত বেয়া আছে, মানুহ থাকিবলৈও ঘৰ নাইকিয়া। ভিডিঅ'টো যোনে যোনে চাইছে শ্বেয়াৰ কৰি দিব প্লিজ। জয় জুবিন দা।